Welcome back to my channel. Please like, comment, share, subscribe and press the bell icon. Oi Polly, এইফালে আছোন তোৰ লগত কথা এটা আছে মোৰ পাপা গৈছো ৰ'ব পাপা কওকচোন কি হ'ল কিয় বা মাতিছিলে মোক হেৰি বোপাই এডোখৰত বহচোন পাপা কোৱাচোন কি হ'ল এতিয়া তোমাৰ ৰিজাল্টটো কোৱা মোক কি কৰিলা ৰিজাল্ট আজিতো ৰিজাল্ট দিছে তুমি মোক তাৰ বিষয়ে এষাৰো কোৱা নাই সি পাপা কিনো ক'ম আৰু মোৰ বেষ্ট ফ্ৰেণ্ডটো ফেইল কৰিলে নহয় আৰু আমাৰ প্ৰিন্সিপালৰ জীয়েকজনীও ফেইল কৰিলে আৰু আমাৰ মেথছৰ মেমৰ জীয়েকজনী মেথছতে ফেইল কৰি থাকিলে তুমি পাছ কৰিলা নে ফেইল কৰিলা এতিয়া মোক সেইটো লাগে পাপা মই নহয় 1 নম্বৰৰ কাৰণে নাপালোগৈ আৰু ৰেংকটো মানে 1 নম্বৰ পোৱা হ'লে মই যেনে তেনে পাছ কৰিলোঁ হ'লে কিন্তু মই এতিয়া ৰেংকটোৱে নাপালোগৈ 1 নম্বৰত গৈ পিনে হয় নি বোপাই ওচৰলৈ আছোন ওচৰলৈ মোৰ পাপা মোক এৰি দিয়া মৰিলোঁ মই মোক আৰু নেমাৰিবা মই নেক্সট টাইম পাছ কৰিম নহয় নেক্সট টাইম পাছ কৰিবি তই হে মোৰ ইজ্জত কৰি থৈছ তই তোক মই নেমাৰি কাক মাৰিম কাক মাৰিম এতিয়া আমি চাম মামাছ গাৰ্ড মা মই ভাবিছো আমি কুকুৰ পোৱালি এটা পুহো কেনেকুৱা হ'ব বাৰু আৰু কিবা ভাবিছো নেকি হুনজনী আৰু কিবা ভাবিছো যদি কৈ দে আৰু মোৰ ফ্ৰেণ্ড নিতাই নহয় কুকুৰ পোৱালি দুটা লৈছে এইবিলাক যে নুম দীঘল থাকে যে সেইবিলাক লৈছে মোকো লাগে তেনেকুৱা মা ইমান ধুনীয়া ন দুটা পুহি লগতে সেলফি দিছে ময়ো সেলফি দিব লাগে হুনজনী মোক সেইবিলাক শিকা এটা কি 10টা আনিবি 10টা ইমান বছৰ তহঁতৰ গোছ চাফা কৰি থাকিলো বাপেৰ টিপি ৰেডি কৰি থাকিলো বাপেৰ জাঙিয়ালৈকে ধুলো কিবা দিলে নে মোক তাৰ বদলি তহঁতি কিবা দিলি এতিয়া আকৌ কুকুৰ আনি দে তাৰপিছত ইহঁতৰ গোছ চাফা কৰিম মই মোৰ এইবিলাকে কাম মা কিয় কান্দিছা মানে তুমি নাকান্দিবাচোন মই সুধিয়ে আছিলো তুমিনো নহ'ব বুলিও ক'ব পাৰিলা হ'লে মোক হ'ব দে এইবোৰ বাদ দে হুনজনী কি খাবি সেইটো ক মই বনাই আনি দিওঁ